जय हनुमान। हनुमानजी আজি मंगलबार दिन आपलोকক मंगल करिब। हिंदू धर्মৰ पवित्र ग्रंथर मते सर्वशक्तिमान शिवशंकर भोलेनाथर 11 अवतार रुद्र अवतार श्री रामजीर सेवार्थे जन्म लय। हनुमानजीक अष्टसिद्धि 9 निधि के दाता रूपत मानि लोৱা হয়। बजरंगबलीर चमत्कारी अष्टसिद्धि 9 की সেই কাৰণে হয়তো হনুমানজীয়ে অসম্ভৱো সম্ভৱ কৰি তুলিছিল। আহক আমি অষ্টসিদ্ধিৰ বিষয়ে জানি লওঁ। অনিমা। এই অনিমা সিদ্ধিৰ দ্বাৰা হনুমানজীয়ে তেওঁৰ ইচ্ছা অনুসৰি যেতিয়াই অতি সূক্ষ্ম ৰূপ ধাৰণ কৰিব পাৰে। এই অনিমা সিদ্ধিৰ দ্বাৰা হনুমানজীয়ে সমুদ্ৰ সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰিছিল। অতি সূক্ষ্ম বা ক্ষুদ্ৰ হোৱাৰ হেতুকে হনুমানজীৰ বিষয়ে লংকাত অন্য ব্যক্তিসকলে গম পোৱা নাছিল। দ্বিতীয়তে মহিমা। এই মহিমা সিদ্ধিৰ বলৰ দ্বাৰা হনুমানজীয়ে বহুতবাৰ বিশাল ৰূপ ধাৰণ কৰিব পাৰিছিল। তৃতীয়তে গৰিমা। এই গৰিমা সিদ্ধিৰ বলৰ সহায়ত হনুমানজীয়ে স্বয়ং নিজৰ ওজন বিশাল পৰ্বতৰ সমান কৰিব পাৰিছিল। এই গৰিমা সিদ্ধিৰ প্ৰয়োগ কৰি মহাভাৰতৰ সময়ছোৱাত ভীমৰ অহংকাৰ পতন কৰিবৰ কাৰণে প্ৰয়োগ কৰিছিল। চতুৰ্থতে লঘিমা। এই লঘিমা সিদ্ধিৰ দ্বাৰা হনুমানজীয়ে নিজকে কপাহৰ দৰে হালকা কৰিব পাৰিছিল আৰু চকুৰ পলকতে য'তো অহা যোৱা কৰিব পাৰিছিল। যেতিয়া হনুমানজীয়ে অশোক বাটিকাত পাইছিল তেতিয়া অনিমা আৰু লঘিমা সিদ্ধিৰ দ্বাৰা বল প্ৰয়োগ কৰি অশোকা বৃক্ষৰ পাতত লুকাইছিল আৰু মা সীতাক নিজৰ পৰিচয় দাঙি ধৰিছিল। পঞ্চমত প্ৰাপ্তি। এই প্ৰাপ্তি সিদ্ধিৰ সহায়ত হনুমানজীয়ে যিকোনো বস্তুক নিজৰ অধীন কৰি ল'ব পাৰিছিল। পশু পক্ষীৰ ভাষাও বুজি পাইছিল। আহিবলগীয়া সময়বোৰো এই সিদ্ধিৰ দ্বাৰা দেখি পাইছিল। ষষ্ঠত প্ৰাকাম্য। এই প্ৰাকাম্য সিদ্ধিৰ দ্বাৰাই হনুমানজীয়ে পৃথিৱীৰ গভীৰৰ পাতাল লোকত আৰু আকাশত উৰিব পাৰিছিল আৰু নিজৰ ইচ্ছামতে প্ৰাণোতি জীৱিত হৈ থাকিব পাৰিছিল। এই সিদ্ধিৰ দ্বাৰা হনুমানজীয়ে চিৰকাললৈকে যুৱক হৈ থাকিব আৰু নিজৰ ইচ্ছামতে যিকোনো দেহ ধাৰণ কৰিব পাৰে। সপ্তম মত আছে ঈশিত্ব। এই সিদ্ধিৰ সহায়ত দৈৱীয় শক্তি প্ৰাপ্ত কৰিছিল। এই সিদ্ধিৰ প্ৰভাৱত সম্পূৰ্ণ বান্দৰ সেনাক সুকুশলে নেতৃত্ব প্ৰদান কৰিছিল আৰু বান্দৰ সেনাক নিয়ন্ত্ৰণ কৰিব পাৰিছিল। এই সিদ্ধিৰ দ্বাৰাই হনুমানজীয়ে মৃত প্ৰাণীকো জীৱিত কৰিব পাৰিছিল। অৱশেষত বশিষ্ঠ। এই সিদ্ধিৰ প্ৰভাৱত হনুমানজীয়ে জিতেন্দ্ৰিয় আৰু মনক নিয়ন্ত্ৰণ কৰি ৰাখিছিল। এই সিদ্ধিৰ দ্বাৰা যিকোনো প্ৰাণীক নিজৰ বশত ৰাখিব পাৰিছিল। হনুমানজীৰ বশত অহাৰ কাৰণে হনুমানজীৰ ইচ্ছা অনুসৰি কাৰ্য কৰিব পাৰিছিল। এই প্ৰভাৱৰ দ্বাৰাই অতুলিত বল ধাৰণ হয়। এইকেইটাই হৈছে অষ্টসিদ্ধিৰ ৰহস্য। যদি মোৰ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই